হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি মই আহিছোঁ ইয়াৰ লেক এক্সপ' চাবলৈ মনিৰাম দেৱানত। এয়া হৈছে ইয়াৰে এইটো মেইন গেট। সোমাই প্ৰথমতে টিকট কাটি ল'লোঁ। টিকটৰ প্ৰাইচ হৈছে 30 টকা। হেল্ল' গাইজ, এতিয়া মই যাব ওলাইছোঁ মনিৰাম দেৱান লেক এক্সপ' চাবলৈ। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আজি। চলো গাইজ, এয়া চাওক লাইটৰ ডেক'ৰেশ্যন কেনেকুৱা হৈছে এবাৰ চাই জনাবচোন। হেল্ল' গাইজ, এতিয়া ভিতৰলৈ সোমাই আহিলোঁ। আহকচোন আপোনালোকে চাই থাকক শেষলৈ কি দেখুৱাব পাৰোঁ আজি। গাইজ, এতিয়া ভিতৰত সোমোৱাৰ আগতে এইখন আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ ফটো লগোৱা আছে। তাতে চেলফি উঠিব পাৰিব আপোনালোকে। এতিয়া সোমাই আহিলোঁ মই ভিতৰলৈ। ইয়াতে বিভিন্ন ধৰণৰ দোকান আহিছে। আপোনালোকে চাই থাকক কি দোকান আছে দেখুৱাই আছোঁ। গাইজ, এইখন দোকানৰ নাম হৈছে ফুল মূল। এইখন আহিছে থাইলেণ্ডৰ পৰা। গাইজ, তাৰ লগতে এইখন আছে কেৰেলা চিপছ। ইয়াতে বিভিন্ন ধৰণৰ চিপছ পোৱা যায়। গাইজ, এইখন মূৰ্তিৰ দোকান। ইয়াতে বিভিন্ন ধৰণৰ মূৰ্তি পোৱা যায়। हम पर ये करम फरमाए सुनिए तो कहती है पल खाती लहरें গাইজ, এইখন দোকান আহিছে ডুবাইৰ পৰা। এইখন দোকানৰ নাম হৈছে আনভাৰ পাৰফিউম ডুবাই। গাইজ, এয়া আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ ফটো লগোৱাই আছে ইয়াতে। আহিছে এতিয়া তাৰ পৰা ওলাই আহি আছোঁ ঘৰত যাবলৈ। ভিতৰত ওলাই আহিলোঁ। এইফালে আছে আপোনাৰ পাৰ্কখন। ইয়াতে গৈ আছোঁ এবাৰ ফটো উঠিবলৈ।
গাইছ এতিয়া ঘৰত যাব ওলাই আহিছো মই, ইয়াৰ গেট পালো আহি। এতিয়া ঘৰ আহি পালো, আজিলৈ ইমানে আছিল, বাই বাই, গুড নাইট। নেক্সট শ্বটত লগ পাম আপোনালোকক।